নমস্কাৰ মহান্তনু যোৰহাট বিয়াৰ ভিডিঅ'ৰ 2 নম্বৰ পাৰ্টলৈ আপোনালোকক স্বাগতম জনালোঁ। দিনত কইনা ঘৰতে কাম কৰিলোঁ। ৰাতি ৰেপিড' এখন বুক কৰি দৰা থকা হোমষ্টেটোলৈ ৰাওনা হ'লোঁ। মানে মই কামটো বোথ ছাইড লৈছোঁ। হোমষ্টে আহি পাই দেখিলোঁ দৰা পাই ওলাই হ'লেই। লগে লগে ফটো মাৰিবৰ বাবে ফুলৰ টাবকেইটা আনি ফটোকেইখনৰ ওচৰতে ৰাখি ছেটআপ এটা বনাই ল'লোঁ। ওচৰতে পিছে আৰু এটা ছেটআপ আছিল দে ৰাইজ। দৰাক ফটোকেইখনমান মৰাৰ পাছতে দৰা যাবলৈ ৰেডি হৈ গ'ল। কইনা ঘৰৰ ওচৰৰ পৰাই বোম বাৰুদৰ খেলখন আৰম্ভ হ'ল। লগতে পিছে বিহু হৈছিল দে ৰাইজ। অসমীয়াৰ মানুহৰ বিয়া আৰু বিহু নহ'লে কমপ্লিট হ'ব পাৰেনে? দৰাক ভৰি ধুৱাবলৈ লোৱাৰ পাছতে জোতাৰ লগত দৰা ঘৰ আৰু কইনা ঘৰৰ মাজত হৰিহৰৰ যুদ্ধখন আৰম্ভ হ'ল। শেষত পিছে দৰা ঘৰ মানুহে যুদ্ধত জয়ী হ'ল দে ৰাইজ। দৰা আহি বহা পাছতে কইনা ওলাই আহিলে। প্ৰায় 10 to 15 মিনিটৰ ভিতৰতে বিয়াখন সম্পূৰ্ণ হ'ল। মোৰ 5 বছৰ অভিজ্ঞতাত এইখন প্ৰথম বিয়া, যিখন 10-15 মিনিটত সম্পূৰ্ণ হ'ল। কাইলৈ পিছে দৰা ঘৰত বিধি পাত কৰিব। তেতিয়া পিছে বহুত টাইম লাগিব দে ৰাইজ। 10 বছৰৰ অন্তত তেওঁলোকৰ প্ৰেমে স্বীকৃতি পালে। দুয়োজনলৈ আমাৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা থাকিল। বাৰু আজিলৈ ইমানে। পাৰ্ট 3 লৈ মই সোনকালে প্ৰকট হ'ম।